চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৱে লাভ কৰিব ভাল খবৰ সুখবৰ এই 1 জানুৱাৰীতে লাভ কৰিব মিউচুৱেল ট্ৰান্সফাৰক লৈ সকলোৱে চিন্তিত হৈ আছিল কেনেদৰে কৰিব ট্ৰান্সফাৰ আৰু এই সময়তে ভাল খবৰ আহি পৰিছে 1 জানুৱাৰীতে মুকলি কৰা হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল মুকলি কৰা হ'ব আৰু বদলিৰ বাবে আপুনি আবেদন কৰিব পাৰিব কিন্তু কেনেদৰে আবেদন কৰিব চৰকাৰী কৰ্মচাৰীৰ মিউচুৱেল ট্ৰান্সফাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ খবৰ উল্লেখ কৰিছে বদলিৰ বাবে কৰ্মচাৰীয়ে কিদৰে বিচাৰি পাব মিউচুৱেল বদলি কৰিব বিচাৰিব বা কেনেদৰে কৰিব সেই কথা উল্লেখ কৰিছে যে পৰ্টেলত আবেদনৰ পিছত একেটা বিভাগ আৰু একেই পে স্কেলৰ কৰ্মচাৰীৰ মাজত হ'ব এই বদলিৰ সুবিধা আৰু 2 মাহ জোৰা খোলা থাকিব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল গতিকে 2 মাহ জোৰাহে কিন্তু খোলা থাকিব 1 তাৰিখৰ পৰা আপুনি কিন্তু কৰিব লাগিব যিহেতু 2 মাহৰ সময়সীমা নিৰ্ধাৰণ বা সময়সীমা বান্ধি দিয়া হৈছে আবেদনকাৰীৰ তথ্য ভেৰিফিকেশ্যনৰ পিছতে সন্মতি বুটামত কৰিব লাগিব আপুনি ক্লিক কৰিব লাগিব আৰু লগে লগে নিজৰ সুবিধা অনুসৰি লাভ কৰিব আপুনি বদলি আপুনি যোন স্থানলৈকে আপুনি যাবলৈ বিচাৰিছে সেই স্থানলৈ আপুনি বদলি কৰিব বা বদলি হ'ব পাৰিব ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবেও আছে ভাল খবৰ পুনৰ যিহেতু ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখৰ পৰা 5 লাখকৈ টকা যুৱক যুৱতীসকলে লাভ কৰিব আৰু সেই লাভ কৰিবৰ বাবে আপুনি 1 তাৰিখৰ পৰাই আবেদন কৰিব লাগিব গতিকে 1 তাৰিখৰ পৰাই আপুনি আবেদন কৰক শীঘ্ৰে যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন 1 তাৰিখৰ পৰাই আপুনি আবেদন কৰিব পাৰিব কোনে লাভ কৰিব 2 লাখ টকা কোনে লাভ কৰিব 5 লাখ টকা সেই কথাও উল্লেখ কৰা হৈছে 1 জানুৱাৰীৰ পৰা যিটো মুকলি কৰা হ'ব আবেদন প্ৰক্ৰিয়া প্ৰথম কিস্তি দিয়া হ'ব 1 লাখ টকা দ্বিতীয় কিস্তি দিয়া হ'ব পৰৱৰ্তী কিস্তিখিনি ধন দ্বিতীয় কিস্তি দিয়া হ'ব আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ত আবেদন প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে আৰু চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালৰ বাবেও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 5 লাখ টকাৰ পৰা 1 কোটি পৰ্যন্ত আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰা হৈছে বা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কি ক্ষেত্ৰত লাভ কৰিব এই বৃহৎ আৰ্থিক সুবিধা পুনৰবাৰ জনাইছো কি ক্ষেত্ৰত লাভ কৰিব চৰকাৰী কৰ্মচাৰী কৰ্তব্যৰত অৱস্থাত মৃত্যুমুখত পৰিলে পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ পৰা 10 লাখ টকা ইয়াৰোপৰি থাকিব অতিৰিক্ত লাইফ ইঞ্চুৰেঞ্চ থাকিব ইয়াৰোপৰি কৰ্মচাৰীগৰাকী দুৰ্ঘটনাত মৃত্যু হ'লে পৰিয়ালে লাভ কৰিব 1 কোটি টকা দুৰ্ঘটনাত পতিত হৈ কৰ্মচাৰীগৰাকী চিৰদিনলৈ ঘূৰি হ'লে লাভ কৰিব পৰিয়ালে 70 লাখ টকা SBI আৰু অসম চৰকাৰৰ মাজত বিশেষ চুক্তিত স্বাক্ষৰ কৰা হৈছে আৰু 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ'ব চৰকাৰৰ এই সিদ্ধান্ত আৰু আপুনি যদি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেন্তে 1 জানুৱাৰীৰ পৰাই আপুনি লাভ কৰিব পাৰিব সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ চাউল সংগ্ৰহ কৰিব পাৰিব যদি নতুনকৈও আপুনি লাভ কৰিছে ৰেচন কাৰ্ড এয়া সকলোৰ বাবে আছে ডাঙৰ খবৰ 1 জানুৱাৰী দিনটো সকলোৰ বাবে হ'ব বিশেষ দিন সকলোৰ বাবে যেন 1 জানুৱাৰী দিনটো বিশেষ এটা দিন হৈ পৰিব ভাল খবৰ আছে ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবেও ভাল খবৰ গৃহিণীসকলৰ বাবেও আছে ভাল খবৰ শীঘ্ৰে যুৱক যুৱতীয়ে পৰ্টেলত কৰিব পাৰিব আবেদন 2 লাখৰ পৰা 5 লাখকৈ ধন লাভ কৰিব যুৱক যুৱতীসকলে নিবনুৱা যুৱক যুৱতীসকলে লাভ কৰিব গতিকে 1 জানুৱাৰী দিনটো আপুনি পাহৰি নাযাব 1 জানুৱাৰী দিনটো আপুনি যিহেতু সকলোৱে 1 জানুৱাৰী দিনটো মনত ৰাখে বা বিশেষ সকলোৰে বাবে হয় কিন্তু চৰকাৰে এতিয়া পুনৰ বিশেষ কৰি তুলিছে এই 1 জানুৱাৰীৰ দিনটো গতিকে 1 জানুৱাৰীতে মুকলি কৰা হ'ব মিউচুৱেল ট্ৰান্সফাৰ